পিচফুল নীলা পানী নীলা আকাশ আৰু আমি Hi my YouTube family, welcome back once again, and this is the last video of Istanbul tour, Turkey tour, and our last place of destination hoise Antalya. এয়া আমি পালোহি আন্তালিয়া এইটো আমাৰ ৰুম সৰু হয় বাট সব এমিনিটিজ আছে মস্ত ডাঙৰ বেলকনি এখন আছে এটা সব এইখন বেলকনিলৈ গৈছো আমি এতিয়া বেলকনি দৰজা এই সব আমাৰ বেলকনিৰ ভিউটো সব আপোনালোকে we have a pool view room কেনেকুৱা ধুনীয়া সব you want to say something Tired but excited. I made a beach side যাওঁ ইয়াত বাইছে 8:20 কিন্তু আন্ধাৰ হোৱাৰ কোনো চিন্তাই নাই 8:30 বাজিব হ'ল ৰাতি 8:30 and we have one more thing কি আপোনালোকক দেখাও এইটো আমাৰ হোটেলত everything is free সবকে পেন দুটা দিছে এইটো মানে অল ইনক্লুসিভ সব আৰু লাঞ্চ ব্ৰেকফাষ্ট ডিনাৰ এলকহল everything swimming pool ফটো একো পে কৰিব নালাগে জাস্ট হোটেলৰ প্ৰাইচটো আৰু বাকি সব ইনক্লুডেড কিন্তু অফ কোৰ্স টাইম লিমিট আছে কিমানটা বজাৰ পৰা কিমানটা লৈকে আৰু ডিনাৰ হওক ব্ৰেকফাষ্ট হওক লাঞ্চ হওক হেই এইটো আমাৰ হোটেলৰ নাম এইটো আমাৰ হোটেলৰ নাম সৰি আমি দেখা পাহৰিছো মাৰ্ভ সান হোটেল এণ্ড স্পা 4-star হোটেল এতিয়া আমি যাওঁ বিচলে বাট তাত আন্ধাৰ হৈ যাব গৈ পাওঁতে ন সো গোপ্ৰ লৈ লাভ নাই কালি দিনত আমি টাইম এটা দেখাই আছে 8:18 কালি দিনত আমি কৰবালে যাম তেতিয়া দেখাবলৈ চেষ্টা কৰিম এতিয়া কাৰণে গুড নাইট সুইট দিম সবখেৰ গুড নাইট Stala. বাই ফুলটো জপিয়াই দিম হেল্ল' গাইজ গুড মৰ্নিং আমি বৰ্তমান এতিয়া গৈ আছোঁ ৱাটাৰফল চাবলৈ বিডেন ৱাটাৰফল আমি আছোঁ আন্তালিয়া আমাক গাইড এজনে লৈ গৈ আছে তেওঁ ক'ত আছে এইটো নাজানো আগত আছে মই লৈ যাম আপোনালোকক ৱাটাৰফল এটা ৱাটাৰফলত সোমাই ইয়াৰ হাতী আৰম্ভ হ'ল আৰু নাই
এই ৰ'দত থিয় কৰা এই বৰ 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 মনটো এণ্টালিয়াৰ বহুত এট্ৰেকশ্যনৰ মাজৰ মেইন এট্ৰেকশ্যনটি হৈছে দ্য অল্ড চিটি হিষ্টৰিক চেণ্টাৰ কালেচি ইমান মৰম লগা এখন টাউন মানে এবাৰ সোমালে আৰু ওলাই আহিবলৈ মন নাযায় দ্য পিকচাৰ্ছ কিউ দ্য কালাৰ্ছ দ্য বিল্ডিংছ চব বস্তু ইমানেই মৰম লগা একদম মৰম লগা শব্দটোৰ অৰ্থ যেন এই অল্ড টাউনখনেই আৰু ইয়াত পাৰফেক্ট ইনষ্টাগ্ৰামেবল ফটোজ আৰু ভিডিঅ'জ পোৱা যায় পাৰফেক্ট ইনষ্টাগ্ৰামেবল ফটোজ আৰু ৰিলছ পোৱা যায় আমাৰ হাতত সময় কম নহ'লে আমি ঢেৰ ৰিল বনালোঁ হয় কিন্তু দ্য কালাৰ দ্য এম্বিয়েন্স এভৰিথিং এটা কথা ইমানেই গলি আছে এই অল্ড চিটিত যে আপুনি যদি এবাৰ সোমাই যায় আপুনি গোল গোল ঘূৰি থাকিব লাগিব কাৰণ গলি বহুত আছে আৰু যদি আপুনি 2-3 ঘণ্টা লৈ এই অল্ড চিটিত সোমাই আপুনি ঢেৰ বস্তু এনজয় কৰিব পাৰিব কেফেজ ৰেষ্টুৰেণ্টছ তাৰপিছত শ্বপিং ফটোজ ভিডিঅ'জ এভৰিথিং আৰু শেষত গৈ 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 লাষ্টত আপুনি গৈ পাব একেবাৰে মুকলি জেগা এটা উইচ ইজ দ্য হাৰ্বাৰ টু দ্য মেডিটেৰেনিয়ান চি অ' হো 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 হোৱাট এন আমেজিং ভিউ জাষ্ট লুক এট দিছ Ice cream. Hello. Hello. Pakistan. सब भाई बहन ही हैं कि Over there, that's the bar. Always in the summer and always natural. So it's like What river is this? what? That's not river. It's the Mediterranean Sea. Okay, okay, Mediterranean Sea. This is the harbor. এইখন চাওক আপোনালোকে মেডিটেৰেনিয়ান চি পালোহি আমি এই ৰাস্তাটোৰে খোজকাঢ়ি আহি ইমান ধুনীয়া নীলা পানী অ' মাই গছ চাওক আমি খোজকাঢ়ি গৈ পালোহি এইবোৰ হ'ল নাও যোনবোৰত উঠি যাব পাৰি মেডিটেৰেনিয়ান চিখন পাৰ হৈ বা মাজলৈ বা ব'টিং বা হোৱাট এভাৰ যি কৰিব খুজিছে চক কিমান নাও ৰৈ আছে নাওৱেই নাও আগলৈ আৰু আছিলে ঘূৰি গ'লে দেখাব পাৰোঁ যদি দেখাম সেইখিনি
পিচফুল নীলা পানী নীলা আকাশ আৰু আমি সাংঘাতিক এটা পৰিৱেশ ইয়াত আপুনি বোট টুৰো কৰিব পাৰে সেইটো মিনিমাম 2 ঘণ্টাৰ বোট টুৰ এটি হয় আৰু সেই বোট টুৰত আপোনাক মেডিটেৰেনিয়ান চিৰ এক চক্কৰ তেওঁলোকে কটায় জাহাজত মানে শিপত বা বোটত আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে বহুত বস্তু পাব লাইভ মিউজিক চলি থাকে ডান্স চলি থাকে আপুনি খাব বিচাৰিলে খাবও পাৰে ড্ৰিংক কৰিব পাৰে এভৰিথিং আৰু সেই 2 ঘণ্টা ৰাইড হৈ যোৱাৰ পিছত আপোনাক আকৌ ডেষ্টিনেশ্যনত মানে হাৰ্বাৰত আপোনাক এৰি দিব তাৰপিছত যদি আপুনি খোজকাঢ়িবলৈ নিবিচাৰে মানে আপুনি ঘূৰি যাব যিফালৰ পৰা সোমাইছিল সেইফালে যদি ঘূৰি যাব নিবিচাৰে তেতিয়াহ'লে তাত লিফ্ট আছে লিফ্টৰ ভিডিঅ'টি আমি কৰিবলৈ সুযোগ নাপালোঁ বিকজ খুব দৌৰাদৌৰি হ'ল আৰু মানুহৰো ভিৰ আছিলে চ' লাইনত লিফ্টেৰে আপোনাক উঠাই ওপৰলৈ লৈ যাব আৰু সেই লিফ্টখন হৈছে গ্লাছৰ লিফ্ট আৰু তাৰ পৰা আপুনি অল্ড টাউনখন দেখি দেখি ওপৰলৈ গৈ থাকিব কিন্তু পিকুলিয়াৰ কথাটো হ'ল সেই লিফ্টেৰে আপুনি কিন্তু আহিব নোৱাৰে আপুনি ঘূৰিহে যাব পাৰিব মানে ইট ইজ ওৱান ট্ৰিপ টাউনখন শেষ হ'ল আপোনাক ওপৰত লৈ তেওঁলোকে ড্ৰপ কৰি দিব সেইটোৰে আপুনি টাউনখনলৈ আহিব নোৱাৰে টাউনত আপুনি সেই এণ্ট্ৰেঞ্চেদি আহিব লাগিব যিটোৰে আমি আহিছিলোঁ চ' দেট ইজ দ্য বেষ্ট পাৰ্ট অফ দিছ অল্ড চিটি আজি দিছ ইজ দ্য লাষ্ট ডে আমাৰ ইস্তানবুলত আৰু ইয়াৰ পৰা আমি আজি ফ্লাই কৰিম কাইলৈ ৰাতিপুৱা দিল্লী পাম আৰু তাৰপিছত গুৱাহাটী চ' ইস্তানবুলৰ এটা পপুলাৰ ৱৰ্ল্ড ফেমাছ মিঠাই কিনিবলৈ আমি আহিছোঁ উইচ ইজ বাকলাভা চ' ইয়াত আমি এতিয়া ভিতৰত যাম মিঠাই কিনিম এণ্ড দেন sayonara from Istanbul চ' ভিডিঅ'টি চাব আৰু ডিটেইলছ আপোনালোকে ডেছক্ৰিপশ্যনত পাব চ' ডেছক্ৰিপশ্যন চাবলৈ নাপাহৰিব এবাউট এভৰিথিং টিকেটছ হওক পাছপৰ্ট হওক ভিজা হওক কি কৰিব লাগিব চব তাতে পাব চ' লেটছ চি দ্য মিঠাইজ এণ্ড দেন বাই বাই ফ্ৰম ইস্তানবুল নিজকে দেখুৱাই দিয়া এবাৰ বাই বাই ফ্ৰম ইস্তানবুল Bye bye. ইমান মিঠাই দেখি পগলা এটা হৈ গৈছে আৰু শকত হৈ যাম অ' মাই গড অ'কে আমি এতিয়া শ্বপিং শেষ কৰিলোঁ ঢেৰ মিঠাই কিনিলোঁ চবৰে কাৰণে চ' এতিয়া ইয়াৰ পৰা বাই বাই একদম ভিডিঅ'জবোৰ এনজয় কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু নেক্সট যি ভেকেশ্যনত যাম আমি আকৌ দেখাবলৈ চেষ্টা কৰিম লাভ ইউ টাটা